আৰু এইটো এতিয়া ঠাণ্ডা হ'ব কাৰণে এনেকা দিব লাগিব। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মানে বহুত বেছি স্পেচিয়েল হ'ব গৈ আছে, চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। স্পেচিয়েল মানে কি ক'ম, আজি মানে আমাৰ দেউৰীসকলো হয় মানে চুজে কেনেকৈ বনোৱা হয়, লোকেল চুজে, সেইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। মই মানে সদায় চুজে খোৱা কিবা কিবি সেনেকৈ দি থাকোঁ। চুজে দিয়ে আমাৰ এনেকুৱা সকামত হওক, বিয়াতে হওক, চবতে চুজেটো আপোনালোকৰ মাজত দেখাইছোঁ। কিন্তু কেনেকৈ বনোৱা হয়, কি মানে ফাৰ্ষ্টত ষ্টাৰ্টিং কেনেকৈ কৰা হয়, কি কৰা হয়, সেয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। লেটছ গো। আৰু এইফালে চাওক, ফাৰ্ষ্ট টাইমতে এনেকৈ বনাই ল'ব লাগে ডাঙৰ গামলা এটাত। মানে এইটো মানে বহুত বেছি বনোৱা হয়, মানে বেছিকৈ বনোৱা হয়। এইফালে ভাতৰ নিচিনাই আৰু চেম টু চেম সেনেকৈ বনাই ল'ব লাগে। তাৰপিছতে এনেকুৱা ডলা এটাত মানে গোটেইকেইটা এনেকুৱা ওলটাই মানে ইয়াতে ঠাণ্ডা কৰি ল'ব লাগিব। আৰু এনেকুৱা এইটো চাওক ইমান বেছি। আৰু এইফালে এতিয়া গোটেইকেইটাকে এনেকুৱা ভাঙি দিব। এইটা মায়ে কৰি আছে, আৰু এইফালে এতিয়া গোটেইকেইটা এনেকুৱা ভাঙি দি অলপ যেতিয়ালৈকে মানে ঠাণ্ডা নহয় তেতিয়ালৈকে এনেকুৱাই থৈ দিব। আৰু অলপ টাইমৰ কাৰণে এইফালে চাওক এনেকুৱা ভাঙি দিব গোটেইকেইটা, আৰু যিমানখিনি আছে। ইয়াৰ পিছতে এইফালে পিঠা ল'ব লাগিব। এটা আকৌ গুড়ি কৰিব লাগিব। পিঠাটো মানে জোখ অনুসৰি আৰু ইমানো দিব নালাগে। আমাৰ এইকেইটাৰ কাৰণে 4-5টাই হৈ যাব। মানে 4 আধা ল'ব মায়ে, সেইকেইটাই হ'ব বুলি কৈছে। এইখিনি গোটেইকেইটাকে এতিয়া মানে মিক্স কৰি ল'ব, আৰু তাৰপিছতে তাত সানিব লাগিব। আৰু এইয়া এইফালে এইকেইটা গোটেইকেইটাকে এনেকুৱা গুড়ি কৰি ল'ব লাগিব ফাৰ্ষ্ট টাইমতে। সেইকেইটা চবকেইটা মানে যিমানকেইটা আছে। আৰু ইফালে এতিয়া চুজিকেইটা মানে ভাতকেইটা ভালকৈ চবকেইটা মানে সৰু সৰু কৰি ল'ব। মানে চব মিহি হ'ব লাগিব, মানে এইটোকৈ এনেকুৱা ডাঙৰকৈ থাকিব নালাগিব। গোটেইকেইটাকে ভালকৈ মানে মিক্স কৰি লৈছে মায়ে। এইকেইটা গোটেইকেইটা সৰু মানে কি মিক্স হ'ব লাগিব, আৰু গোটাকৈ এনেকৈ থাকিব নালাগিব। এতিয়া মায়ে এইকেইটা গোটেইকেইটা মিক্স কৰি ল'বগৈ। আৰু এয়া দিব লৈছে পিঠা গুড়িকেইটা, গুড়ি কৰি লোৱাকেইটা। এই গোটেইকেইটাকে অলপ অলপকৈ ছটিয়াব লাগিব। মানে একবাৰতে গোটেইকেইটা নহয়, এনেকুৱা উল্টা উল্টি কৰিব লাগিব। আৰু একবাৰতে গোটেইকেইটা দি দিলে মানে এক চাইডে নালাগিব পাৰে, সেইটো কাৰণে অলপ অলপকৈ এনেকুৱা দিব লাগিব। আৰু এনেকুৱা কৰি কৰি গোটেইকেইটাকে সানিব লাগিব। গোটেইকেইটা ভালকৈ মিক্স কৰিব লাগিব। আৰু এইফালে এক চাইডে লগোৱা নাছিলে, এক চাইডে আকৌ এতিয়া দিব। আৰু এনেকুৱা দি মেলিয়ে মানে গোটেইকেইটা ভালদৰে সানি ল'ব লাগিব। তাৰপিছতে হৈ যাব ইয়াত আৰু বাকী একো দিয়া নহয়, অকল পিঠা দিয়া হয়। আৰু এইটো মদটো এনেকুৱা মানে ভাতটো এনেকুৱা বনোৱা হয়। আৰু এয়া হৈ গ'ল আমাৰ চুজি বনোৱাৰ প্ৰচেছ। এনেকুৱাই মানে বহুত বেছি চিম্পুল হয়, আৰু আপোনালোকে মানে এনেকুৱা বনাব। আৰু এনেকৈ আৰু ফাৰ্ষ্ট টাইমতে ভাত বনাই ল'ব লাগিব। তাৰপিছত পিঠাগুড়িৰ লগত এনেকৈ সানি ল'ব লাগিব। তাৰপিছত এনেকুৱা মায়ে যেনেকুৱা কৈছে সেনেকুৱা কৰি ল'ব লাগিব। তাৰপিছত হৈ গ'ল। ইয়াত কৰিবলগীয়া কাম একোৱেই নাই। আৰু এইটো এতিয়া এনেকৈ দিব লাগিব। ডাঙৰ কচু পাতকেইটা এনেকুৱা চবফালে দিব লাগিব। এইটো মানে সিহঁতক কোম্বল নেকি, মানে এইটো ঠাণ্ডা হ'ব লাগে, কিন্তু এইটো কিয় বা এনেকুৱা ঠাণ্ডা হোৱাৰ পিছতহে মানে ভৰাব পাৰি, মানে মানে য'ত হ'লেও। কিন্তু এইটো মানে কেলৈ দিয়া হয় মাক সুধিব লাগিব, তেতিয়াহে গম পাম। মানে মায়ে এতিয়া নাই যিহেতুকে, চ' আপোনালোকক জনাম বাৰু। কিন্তু এইটো কম্বলৰ নিচিনা এনেকুৱা ৰাখি দিব লাগে। এইটো মানে দিবই লাগিব, মানে এনেকুৱাকৈ চবকেইটা মানে এনেকৈ ৰাখি থৈ দিব লাগিব। ইফালে মায়ে চবকেইটা এনেকৈ দিছে, আৰু কলপাতো দিছে লগতে। এতিয়া এইটো ৰাখি থৈ দিব। আৰু এইয়া হৈ গ'ল, ডাঙৰ চালনীৰ লগত ৰাখি থৈ দিব। এতিয়া হৈ গ'ল আৰু।
tomorrow. এইটো পিছদিনাখন মানে এনেকা কলতো বৰা হয় আজিকালি এনেকাই আৰু ডাব্বাত এনেকা ভৰাই দিয়া হয় আৰু এইফালে চাওক এইটো এতিয়া একো খাব নহয় মানে এইটো জাষ্ট ভৰাইছোঁহে যে এইটো অকল চাউলৰ নিচিনা হৈ আছে আৰু এসপ্তাহ দুসপ্তাহৰ পিছত চাবচোন এইটো মানে ৰহিকেইটা ওলাই আহিব যোনটো নেকি মেইন বস্তুটো মানে জোলটো ইয়াৰ পৰা ওলাব ষ্টাৰ্ট হ'ব তেতিয়া খাব হৈ যাব আৰু এতিয়া এইফালে চাওক এতিয়াতো এনেকুৱাই থাকিব আৰু এনেকুৱা এতিয়া এইটো এনেকুৱাই থৈ দিম এসপ্তাহ দুই সপ্তাহলৈকে এনেকৈ থৈ দিম আৰু তাৰপিছত খাব পাৰি আৰু 2000 years later. আৰু এয়া বনাই লৈছোঁ খাবৰ কাৰণে ভাত খাবৰ কাৰণে বিলাহী আলু এনেকুৱা ড্ৰাই কৰি এনেকুৱা ভাল লাগে দেই এনেকুৱা খাই চাবচোন আৰু ইয়াতে পিছত দিম শুকান মাছটো মানে তেতিয়া মানে মই এনেকুৱা খাই বহুত বেছি ভাল পাওঁ মই আৰু এনেকৈ খাওঁ মই বেছিকৈ দালি চালি এইবোৰ দালি চালি খাই বেয়া পাওঁ মইতো নবনাওঁৱে বাৰু কেতিয়াবা বনাওঁ আৰু আলহী চালহী আহিলে বাকী মই সেনেকুৱাকৈ দালি চালি নবনাওঁ আৰু এইকেইটা সিজাৰ পিছতে অলপ পানী দি দিছোঁ তাৰপিছত এইফালে শুকান মাছ কেইটামান দি দিছোঁ মোৱা মাছ কেইটামানটো আছিলে শুকান সেইকেইটা দি দিছোঁ আৰু এতিয়া মই ভাত চাত খাই লওঁ আৰু বহুত ৰাতি হৈ গ'ল আৰু ভাত চাত খাই মেলি এয়া চাওক এতিয়া ওলাই আহিছোঁ ৰাতিকণ মানে 10টামান বাজিলে এতিয়া বৰ্তমান চ' এতিয়া আমি ওলাই আহিছোঁ গোটেইকেইটা আমি আহিছোঁ হস্পিটেলত মানে হস্পিটেলত আহিব লগা হ'ল দেউতাৰ মানে কিবা পেটটো খুচিছে পেট বিষাইছে সেনেকুৱাকৈ কিবা কিবি হৈছে মানে চ' হস্পিটেল আহিছোঁ ৰাতি ৰাতি হস্পিটেলত আমাৰ বেমাৰী হাঁহি আছে দান্দি প্ৰেছাৰ মোক উল্টাকে কব ইমান বছৰ মই খাই বেমাৰ হোৱা নাই হ'ব সেনেকাই কয় আকৌ আমাক কয় আকৌ মটো নাখালেহে বেমাৰটো হয় বুলি জন্মগতহে বুলি কৈ দিব আমি ইমান খালো বোলে এতিয়া সেনেকাই কয় আকৌ এইটো মটো নাখালেহে বেমাৰটো হয় বুলি আমাৰ তেজতে মদ আছে বুলি কৈ দিব মই আকৌ কিনিছিলো এইবিলাকে প্ৰেছাৰ থাকে না চুজেটো কমকৈ খাব লাগিব এতিয়া হৈ গ'ল দেউতাই ইনজেকশ্যন এইবোৰ লগাই দিলোঁ আৰু এতিয়া ড্ৰপ চপ দিছে সেইবোৰতো এতিয়া ইয়াত নাপায়েই হস্পিটেলত বাকী ফাৰ্মাচীত লৈ যাব লাগিব আৰু এতিয়া আমি আকৌ ঘৰত যাম আৰু দেখালোঁ আৰু বেছি টাইম নালাগিলে অকল ইনজেকশ্যনটো দিলে আৰু গেছৰ বিষ